Hi, hello everyone, welcome back to our YouTube channel DG2G Vlogs. তো আজি মানে বিশেষ একো কাম নাই। কাম বুলি ক'লে অলপমান আছে কাম। মানে এক নম্বৰ কাম হৈছে আজি গাহৰিটোৰ কাৰণে দানা নাই। তো দানা বৰ্তমান উহাব লাগিব। তো এতিয়া দানা উহাবলৈ মই একদম ড্ৰেছ চেছ কৰি ৰেডি, লেতেৰা একদম এইটো পিন্ধিছোঁ। মানে একদম টিলা কৰি গৈছে, একদম লেতেৰা আহিছে। তো এইটো পিন্ধি পুৰা এতিয়া মই একদম দানা উহাবৰ কাৰণে ৰেডি। তো দানা উহাব লাগি আমাক লাগিব প্ৰথমতে কল। মই এনেকৈ দিওঁ, মানে কল একডাল আনো কাটি পুৰা, তাৰপিছত ইয়াক পুৰা টুকুৰা টুকুৰি কাটিম, আপোনালোকক দেখাম কেনেকৈ কাটোঁ। তো তাৰে পিছত আনিম কচু পুৰা একদম মিচ কৰি কাটি দিম। কাটি দি পুৰা বঢ়িয়াকৈ উহেলাম, তাতে কিনা দানা অলপ দিম গডৰেজ। তো তাৰে পিছত মল দিম অলপমান, এনেকৈ মানে মিশ্ৰিত হৈ থাকে, মানে বহুতটা দি থৈ দিওঁ, মিক্স দি থৈ দিওঁ। তো মিক্স কৰি কিনে পুৰা উহাম। এতিয়া উহাই কিনে আৰু কি কাম আছে চাই লওঁ, পিছত দেখাব আপোনালোকে কি কৰোঁ। তো চাই থাকক। তো গাইজ দেখছিয়ে না, এই খালৰ পানী এতিয়ালৈ কমাই নাই, মানে সিদিনাই বৰষুণ অহা পানী অইনবাৰ মানে বহুত আগতে কমি যায়, তো এইবাৰেই কমা নাই। তো দেখাই দিছোঁ ভালকৈ। তো আজি ইয়াৰ কাৰণে দানা নাইয়ে বৰ্তমান। তো কলগছ দি থৈছিলোঁ, কলপাত খালাক। তো কি ক'ম আৰু, উপায় নাই। কালিয়ে উহাব লাগিছিল, কিন্তু কালি বৰষুণ দি থকাৰ কাৰণে উহোৱা নহ'ল। তো আজি দানা নাইয়ে, তো কি ক'ম আৰু, উপায় নাই। যি পাইছে সেয়ে খাই আছে বৰ্তমান ই ভোকতে। তো এতিয়া উহে চুহে দিম আৰু। তো এতিয়া মই কচু অলপমান কাটি লৈ যাওঁ, মানে কল একডাল আনিলোঁ কাটি, তথাপিতো এতিয়া কচু অলপ লাগব না। কচু এতিয়া আছে আমাৰ এইটো ঘৰত, বহুত কচু আছিল, আগতে কাটি বিধান মাৰিলোঁ, আৰু আছে এইকেইডাল। আজি বেছি নিদিওঁ বাৰু, এইকেইডাল হ'লেই হ'ব। পুৰা একদম কাটি দিওঁ এতিয়া কচু। তো চাই থাকক। ক'লা কচু নাই বাৰু, এই বগা কচুৱে চব একদম। এই মাহা কচু দেখছি নাই, চব বগা কচুৱে, ক'লা কচু এনেকৈ নাই। তো ক'লা কচু হ'লেও বাদ দিয়ক, ক'লা কচু বগা কচু কিবা এটা কচু হ'লে হ'ল। এতিয়া মই এই কলটো এনেকৈ কাটি দিওঁ, কল গাছডাল কাটি পুৰা একদম বঢ়িয়াকৈ, একদম ধুনীয়াকৈ কাটব লাগিব, একদম সিজাকৈ, পটকৈ সিজাকৈ। তো সেইকাৰণে মই সেউজীয়াবিলাক গুচাই দিছোঁ। তো তেতিয়া মাজৰখিনি মানে পটাতকৈ সিজে, সহজতে হয় আৰু, বেছি জুই নালাগে। তো যিহেতু শৰীৰৰ অভাৱ, তো সেইকাৰণে মাজৰখিনি দিছোঁ। পুৰা একদম টুকুৰা টুকুৰিকৈ এনেকৈ কাটব লাগিব। তো আপোনালোকৰ বৰিং নালগাৰ কাৰণে মই ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ। তো আৰু কচুখিনি কাটব আছে, তো এই কাটি লওঁ ভালকৈ, একদম চাই থাকক। দাখনত ধাৰ থাকলি সহজতে হয়, অলপ কষ্ট কম হয়, তথাপিতো কোনো কথা নাই, কাটিম বাৰু এনেকৈ। তো ফাইনেলি কল চল কাটি ৰেডি হৈ গ'ল, এই চব এই পুৰা একদম ৰেডি হৈ গ'ল। টুকুৰা টুকুৰি কাটিলোঁ, সৰু সৰুকৈ কাটি দিছোঁ সিজাৰ কাৰণে। তো আমাৰ ৰাণী ইয়াতে কচু কাটি আছে পুৰা একদম। ঠিকে আছে, মোৰ অলপমান সহজতে হৈছে কামবিলাক। টিপু তো ফাইনেলি জুই দি দিলোঁ দানাত, পুৰা একদম ধুনীয়াকৈ উঠি জুইকুৰা, ওখ একদম বাঁহৰ খৰি আছিল। তো জুই দি দিলোঁ, পুৰা একবাৰ লাৰি দিওঁ ভালকৈ। এতিয়া তাৰে পিছত ঢাকান মাৰি থৈ দিম, হৈ যাব লাহে লাহে, কোনো কথা নাই। A few moments later. তো আধা ঘণ্টামানৰ মূৰত দানা কমপ্লিট হ'লে এতিয়া বৰ্তমান। তাতে আৰু এতিয়া দিম কিনা দানাটো অলপমান দিম, আৰু চাউল দিম অলপমান। তো সেইখিনি সিজলি হৈয়ে গ'ল।
তো তেতিয়া এনেকৈ মানে দানা হৈ গ'ল পূৰা কমপ্লিট হৈ গৈছে এতিয়া তাৰপিছত মই ফ্ৰেছ হৈ ল'লোঁ অলপমান গা চা ধুই ল'লোঁ তো গা চা ধুই উঠি এনেকৈ ভাত খালোঁ ভাত তাত খাই এতিয়া বৰ্তমান অলপমান ৰেষ্ট ল'ম বুলি ভাবিছোঁ তো তাৰে পিছত এনেকৈ গাহৰিক দানা দিছোঁ গাহৰি পূৰা একদম খাইলে বাগাত দি আছে তো এতিয়া মই আহে আৰু সাৰি পেলাক কিজানি উঠব এতিয়া আৰু বিৰাট আপদ আহে গাইছ একদম তো একো নাই বাৰু আজি বিশেষ কাম বুলি ক'লে সেইখিনি কাম হ'ল মোৰ বাকী একো কাম নহ'ল তো গাইছ এতিয়া বৰষুণ দিছে অলপ তো একো নাই এটা ভাল কাম হৈছে কিন্তু বৰষুণ নেদাৰ আগতে যি মোৰ দানা চানা হোৱা কমপ্লিট হৈছে নহ'লে বৰ ডিষ্টাৰ্ব হ'ল লাগে খৰি চৰিও নাছিল তো গাইছ এতিয়া একো বৰ্তমান কাম নাই তো আজিৰ ভিডিঅ'টো ইমানেই কৰিম বুলি ভাবিছোঁ আজি আৰু কিনো কাম আছে আজি এইখিনি কাম কৰিলোঁ তো নেক্সট ভিডিঅ'ত লগ পাম আৰু তেতিয়াহ'লে বাই বাই আৰু যদি ভিডিঅ'টো ভাল লাগিল অলপমান হ'লেও তো আপোনালোকক অলপমান হ'লেও যদি কিবা দেখাব পাৰছোঁ সেয়ে তো ভিডিঅ'টো যদি ভাল লাগছে লাইক এটা কৰি দিব আৰু বাকী আৰু একো নকওঁ গাইছ আজিলৈ মানে